বন্ধুসকল যদিহে আপোনালোকৰ এটি ফেচবুক একাউণ্ট আছে তেতিয়াহ'লে বন্ধুসকল এই ভিডিঅ'টো আপোনালোকৰ বাবে এই ভিডিঅ'টো আপোনালোকে চাওক বন্ধুসকল অলপ হ'লেও আপোনালোকে লাভৱান হ'ব বন্ধুসকল আমাৰ সকলোৰে ফেচবুক একাউণ্ট সকলোৰে আছে এটা হ'লেও ফেচবুক একাউণ্ট আমাৰ সকলোৰে আছে আমি দৰাচলতে দেখিবলৈ পাওঁ যে আমাৰ ফেচবুক একাউণ্টত আমি দেখা পাওঁ ফ্ৰেণ্ড ছিষ্টেমত আমি যিবিলাকক মানে ফ'ল' কৰোঁ বা যিবিলাক আমাৰ ফ্ৰেণ্ড সেইবিলাক ফ্ৰেণ্ড হিচাপত তাতে লিখা থাকে কিন্তু যেতিয়া আমি বেলেগ পেজ এটা বা ডাঙৰ চেলিব্ৰিটি বা বেলেগ এজনৰ পেজ এটা চেক কৰোঁ তেতিয়া আমি দেখিবলৈ পাওঁ যে তেখেতসকলৰ ফ্ৰেণ্ডবিলাক ফলোৱাৰ্ছ হিচাপত আমি দেখা পাওঁ তাত ফলোৱাৰ্ছ বুলি লিখা থাকে বন্ধুসকল ফেচবুকত এনেকুৱা এটা মানে ফিচাৰ্ছ আহিছে যে আমি আমাৰ যিটো ফেচবুক একাউণ্ট সেই একাউণ্টটো আমি আমাৰ ফেচবুক পেজলৈ ৰূপান্তৰিত কৰিব পাৰোঁ বন্ধুসকল আজি মই ভিডিঅ'টোত সেই বিষয়ে আপোনালোকক গোটেইখিনি দেখাম আগৰ পৰা ভিডিঅ'টো একেবাৰে শেষলৈ আপোনালোকে চাই থাকক বন্ধুসকল মই যেনেকৈ দেখাওঁ তেনেকৈ আপোনালোকে ছেটিংখিনি কৰক আপোনাৰ একাউণ্টটো ফেচবুক পেজলৈ ৰূপান্তৰিত হৈ যাব বন্ধুসকল এতিয়া আমি যাম মোবাইলৰ স্ক্ৰীনলৈ আৰু স্ক্ৰীনত গৈ আপোনালোকক এফালৰ পৰা দেখুৱাই যাম সেইমতে বন্ধুসকল আপোনালোকে মই যেনেকৈ দেখাওঁ তেনেকৈ কৰিব আৰু বন্ধুসকল স্ক্ৰীনলৈ যোৱাৰ আগতে যদি আপোনালোকে মোৰ চেনেলটো নতুন তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা কিছুমান নতুন নতুন ভাল ভিডিঅ' মোৰ চেনেলত আপোনালোকে পাই থাকিব তো বন্ধুসকল ফাইনেলি মই আহি গ'লোঁ মোবাইলৰ স্ক্ৰীনত এতিয়া মই আপোনালোকক ইয়াৰ পৰা গোটেইখিনি দেখুৱাম বন্ধুসকল প্ৰথমতে মই দেখুৱাইছোঁ মোৰ যিটো ফেচবুক পেজ সেই পেজটো এবাৰ আপোনালোকে চাই লওক বন্ধুসকল এইটো হৈছে মোৰ ৰফিকুল ভ্লগছ নামৰ পেজ এইটোত ফলোৱাৰ্ছ আছে 1.7K আৰু পেজটো চাওক এনেকুৱা ইয়াতহে আপোনালোকে বন্ধুসকল ফেচবুকত মোৰ এই পেজটো ফ'ল' কৰা নাই তেতিয়াহ'লে প্লিজ ফ'ল' এটা কৰি দিয়ক এতিয়া বন্ধুসকল মই যাম এটা নৰ্মেল মই আকৌ এটা ফেচবুক একাউণ্ট খুলিছোঁ যিটো একাউণ্টত আপোনালোকক মই দেখুৱাই দিম মানে একাউণ্টৰ পৰা পেজলৈ কেনেকৈ ৰূপান্তৰিত কৰিব পাৰি তো বন্ধুসকল এইটো হৈছে মোৰ ফেচবুক একাউণ্ট মই খুলিছোঁ বন্ধুসকল ইয়াত আপোনালোকে চাওক বন্ধুসকল ফ্ৰেণ্ডছ 443টা আছে আৰু একাউণ্টটো এনেকুৱা ধৰণৰ হয় মানে কি নৰ্মেল একাউণ্ট এটা আৰু বন্ধুসকল এনেকুৱা ধৰণৰ হয় যদিহে বন্ধুসকল আপোনালোকে এইটো পেজলৈ ৰূপান্তৰিত কৰিব যেতিয়া বিচাৰিব তেতিয়াহ'লে আপোনালোকে যিটো এইটো কোণাত ইডিট প্ৰফাইলৰ কাষত যে 3টা ডট আছে ইয়াত আপোনালোকে ক্লিক কৰি দিব লাগিব ক্লিক কৰি দিয়াৰ লগে লগে বন্ধুসকল এনেকৈ এটা নতুন পেজ খোল খাব বন্ধুসকল ইয়াৰ একদম তলত বন্ধুসকল আপোনালোকে দেখিবলৈ পাইছে ট্ৰুন অন প্ৰফেশ্যনেল মোড সেইটো আপোনালোকে ক্লিক কৰক আৰু ইয়াত ট্ৰুন অন বুলি যিটো অপশ্যন আছে সেইটো অন কৰি দিয়ক বন্ধুসকল আৰু আপোনালোকে বেলেগ একো কৰিব নালাগে অন কৰি দিয়াৰ লগে লগে বন্ধুসকল আপোনালোকৰ যিটো ফেচবুক একাউণ্ট আছিল সেইটো আপোনালোকৰ একাউণ্টটো এটা প্ৰফেশ্যনেল পেজলৈ ৰূপান্তৰিত হ'ব আৰু হোৱাৰ লগে লগে তাৰ কিছুমান বস্তু আপোনালোকে সলনি কৰিব লাগিব যেনে ধৰা হ'ল এড ইয়াত লিখা আছে বন্ধুসকল কেইটামান আপোনালোকে কেটেগৰী কমপ্লিট কৰিব লাগিব এডৰ ইডিট আৱাৰ প্ৰফাইল পিকচাৰ আপোনাৰ প্ৰফাইল পিকচাৰ এটা যিহেতু প্ৰফাইলৰ পৰা পেজ হ'ল তেতিয়াহ'লে আপোনালোকে কিছুমান সলনি কৰিব লাগিব আৰু যদি আপোনালোকে প্ৰফাইল পিকচাৰটো সলনি কৰিব বিচাৰে তেতিয়াহ'লে সলাই লওক ইয়াত সলাব লাগিব এড অৰ ইডিট আৱাৰ কভাৰ ফটো যিটো কভাৰ ফটো আছিল সেইটো যদি আপোনালোকে মানে কি আগৰটো একাউণ্টে আছিল এতিয়া পেজত অলপ বেলেগ কৰিব লাগিব সেইকাৰণে কভাৰ ফটোটো সলাই দিয়ক এড অৰ ইডিট আৱাৰ বায়' এতিয়া আপোনাৰ বায়'ত আপুনি নিজৰ বিষয়ে কিবা লিখক এই 3টা হৈ গ'ল তাৰপিছত আপোনাৰ চিলেক্ট ইয়'ৰ প্ৰফাইল কেটেগৰী আপোনাৰ ভিডিঅ' ক্ৰিয়েটৰ বা বিজনেছ বিভিন্ন ধৰণৰ আপুনি যি কেটেগৰী হয় সেই কেটেগৰীটো ইয়াত গৈ আপোনালোকে চিলেক্ট কৰিব পাৰিব ভ্লগাৰ চেফ কমেডিয়ান ডিজাইনাৰ যি হয় সেইখিনি কৰক তাৰপিছত এড আৱাৰ ইয়'ৰ ৱেবছাইট এণ্ড ছ'চিয়েল লিংকছ যদিহে আপোনাৰ বন্ধুসকল ইউটিউব চেনেল আছে বা বেলেগ কিবা চেনেল আছে যদি তাৰে কিবা লিংক আছে তেতিয়াহ'লে ইয়াত আপুনি লিংকটো দিব পাৰিব ক্ৰিয়েট নিউ কণ্টেণ্ট এই পেজত যদি আপোনালোকে নতুনকৈ কিবা দিব বিচাৰিছে তেতিয়াহ'লে ক্ৰিয়েট নিউ কণ্টেণ্টত গৈ যিকোনো ভিডিঅ' যদি আপলোড কৰিব পাৰিব সেইখিনি আপোনালোকে কৰক মই বাৰু এইখিনি কৰা নাই সেইখিনি কৰাৰ পিছত আপোনালোকৰ যিটো পেজ সেইটো মানে সুন্দৰ দেখা হ'ব এতিয়া মই ইয়াত গৈছোঁ গৈ ৰিফ্ৰেছ কৰি দিছোঁ বন্ধুসকল এয়া চাওক বন্ধুসকল মোৰ যিটো একাউণ্ট আছিলে সেইটো পেজলৈ এতিয়া ৰূপান্তৰিত হৈ গ'ল ইয়াত ফলোৱাৰ্ছ আছে যিখিনি মানে মোৰ ফ্ৰেণ্ড আছিল সেইখিনি এই ফলোৱাৰ্ছলৈ ৰূপান্তৰিত হ'ল 489 ফলোৱাৰ্ছ হ'ল বন্ধুসকল 6টা মই ফ'ল' কৰিছোঁ সেইটো ফলোৱিঙত দেখাইছে আৰু এইটো বন্ধুসকল এটা পেজলৈ ৰূপান্তৰিত হ'ল ইয়াত বন্ধুসকল আপোনালোকে চি ভিউ ডিছ ফটোত যোৱাৰ লগে লগে আপোনালোকে
ৰিচ, কিমান ফলোৱাৰ আহিছে, কিমান আপুনি ভিউজ পাইছে, কি হৈছে, গোটেইখিনি ইয়াত আপোনালোকে গম পাব। আৰু ইউ আৰ এট লেভেল 1, বৰ্তমান লেভেল 1ত আছে। এইখিনি কৰিলে বন্ধুসকল আপোনালোকৰ এই একাউণ্টৰ পৰা পেজলৈ ৰূপান্তৰিত হ'ব। বন্ধুসকল, মই যেনেকৈ যিকেইটা ট্ৰিক আপোনালোকক দেখালোঁ, য'ত যেনেকৈ যি কৰিব দিলোঁ সেইখিনি আপোনালোকে কৰক আৰু চাওক মই কোৱাখিনি শুদ্ধ হৈছে নে নাই, বা মই যেনেকৈ আপোনালোকক কৈছিলোঁ একাউণ্টৰ পৰা পেজলৈ ৰূপান্তৰিত হ'ব তেনেকৈ হৈছে নে নাই চাওক। যদি বন্ধুসকল মই কোৱা মতে কৰিছে, হোৱা নাই, তথাপিও আপোনালোকে একবাৰ ভালকৈ চাওক। আৰু যদিহে বন্ধুসকল মই কোৱাখিনি মিছা হয় তেনেহ'লে মোৰ এই ভিডিঅ'টোৰ তলত এটা বেয়াকৈ আপুনি কমেণ্ট কৰি দিয়ক। কমেণ্ট কৰি যদি আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিছিল, আনছাবস্ক্ৰাইব কৰি দিয়ক। তো বন্ধুসকল, যদি আপোনালোকে ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে চেনেলটো আকৌ এবাৰ কৈছোঁ ছাবস্ক্ৰাইব কৰি দিব। আকৌ লগ পাম আপোনালোকক অন্য এটি ভিডিঅ'ত। আজিলৈ বাই, তো থেংক ইউ।